নমস্কাৰ বন্ধুসকল, মোৰ অন্যতাৰ ভিতৰত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হয় বান্ধৱীসকল, আপোনালোকে নিশ্চয় শ্ৰুতি হাছানক চিনি পায়। হয় বন্ধুসকল, শ্ৰুতি হাছান চাউথৰ এগৰাকী অভিনেত্ৰী হোৱাৰ উপৰিও তেওঁ বলিউডৰ কেইখনমান ফিল্ম অভিনয় কৰিছে। হয় বন্ধুসকল, তেওঁ বলিউডৰো নাম ল'বলগীয়া এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। হয় বন্ধুসকল, শ্ৰুতি হাছানক কোনে কোনে ভাল পায় তলত কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব। আৰু এটা মূল কথা হৈছে, শ্ৰুতি হাছানে বৰ্তমান আমাৰ অসমৰে এজন যুৱকক ভাল পাই আছে। শ্ৰুতি হাছানে ভাল পোৱা অসমৰ ল'ৰাটোৰ নাম হৈছে শান্তনু হাজৰিকা। হয় বন্ধুসকল, শ্ৰুতি হাছানক শান্তনু হাজৰিকাই অসমীয়া ক'বলৈ শিকাইছে। আহকচোন শ্ৰুতি হাছানে অসমীয়াতে কি ক'লে অসমবাসীলৈ চাওক ভিডিঅ'টো। Hey, কি খবৰ? জয় আই অসম। Got it? Yeah. Ultimate ছোৱালী। Waste ল'ৰা। रोशनी तो है रौनके कहाँ। হয় বন্ধুসকল, জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছান হ'বলৈ গৈ আছে অসমৰ বোৱাৰী। হয় বন্ধুসকল, শ্ৰুতি হাছানে অসমীয়া কথা কেনে লাগিল কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।